Son sini jangkar beng lang lakhat roksi kupuli konsidensi ke parlo. Phelang pilang lu arong along ejovet pen don pli ahem ingnam angna atum kapana hokpon. Son si don pli ahem kana hok dun atumamen lake. Omol deka raja Dhon Singh Teron Sutu Sarkar lapen leba deuri. Birta kirib dun lang apora hotke. Ajo por phai hini alom sikeba. Ajo arweke jangamat anake hangta nang arjudun long abang avedelo. Lapen Sutu Sarkar abang nang arjudun long amat. Nang hangdun bonta ke hangdun ahem pangno phaksi halaso ahemta pripi detlo lason si tebok terai don plian ahem panahok detlo lapen ingnam raikom sai khiatum abhanta lamri hing pen than pachini ponlo bonta non pu anta kerap kebangji theglong lelang pusi kisung ke phowek abang phu atum pen pherang ke thengno nangche thandun renti আমাৰ ইফালে গৈছেগে এই শ্মশানৰ ইফালে তাৰপৰা দুটা হাতীয়ে জাক ফালি আহি মানুহৰ ঘৰত আক্ৰমণ কৰোঁতে লেবা দেউৰীৰ ঘৰত প্ৰথমতে সোমাই পাকঘৰত সোমাই গোটেই লণ্ড বন্ধ কৰি শাক তৰকাৰী দালি চাউল যি আছিল গোটেইখিনি খালে আৰু গোটেই ঘৰ ভাঙি চুৰমাৰ কৰিলে। ইয়াৰ পিছত ওচৰ চুবুৰীয়া চুটু চৰকাৰে মাত দিয়াৰ কাৰণে আকৌ তেওঁক খেদি গৈ তেওঁ ঘৰটোত আক্ৰমণ কৰি তেওঁ ঘৰটোত খাব নাপালে তথাপিও বেৰ চোৱাৰ ভাঙি গোটেই চুৰমাৰ কৰিলে। তাৰপিছত তাৰ ছাইডত এটা ঘৰ আছিল সেই ঘৰটোত গৈ অমল ডেকা ৰজা তেওঁ ঘৰত নাছিলে বাহিৰত কাম কৰি আছিল। তেওঁৰ ল'ৰা ছোৱালী দুজনী আছিল আৰু ঘৈণীয়েক আছিলে। ছোৱালী দুজনী পালেঙত শুই আছিলে। তেনেস্থলত কি মনত আহিল জানো সিহঁতৰ গৰম লাগিছে বুলি ফ্ল'ৰত পালেংখন এৰি ফ্ল'ৰত শুলেগৈ ছাইডত। তেনেস্থলতে হাতী দুটাই আহি ওপৰৰ ৱালত খুন্দা মাৰি ৱাল ভাঙি পালেংখন ভাঙি পৰিলে। ৱালত পৰিলে যেতিয়া ৱালটো ভাঙি পালেঙত পৰিলে পালেংখনো ভাঙি থাকিলে। এই ছোৱালী দুজনী প্ৰাণ বাচিল কোনোমতে। তাৰপিছত ইয়াৰ পৰা খেদাৰ পিছত আকৌ ইফালে গৈ ধন সিং বৰদলৈৰ ঘৰত গৈ যিটো ঘৰত নেকি মিঠৈ থৈছিলে মিঠৈ খালে। মিঠৈ ঘৰটো ভাঙি তাত চৰাই আছিলে চৰাইখিনিও মৰিলে। চৰাইখিনি হেঁচা মাৰি ধৰিলে ঘৰে। এই চাৰিটা ঘৰ একে ভাঙি চুৰমাৰ কৰি পেলালে। তেনেস্থলত মানুহ অকণমান উমঘাম পাই হাতীকেইটা পলাই গুচি গ'লগৈ আকৌ জাকত সোমালগৈ। এই জাকটো ইয়াৰ পৰা ওলাই গ'ল নে নাই আমি ক'ব নোৱাৰোঁ। ইয়াৰ মাজত সোমাই আছে নেকি আমি এতিয়া চাব যোৱা নাই। আমি এতিয়া যামহে চাবলৈ দিনৰ ভাগত। গাঁৱৰ নাম ফেলাংপি বাৰপুজীয়া। বন বিষয়াক অৱগত কৰিছিলে নেকি? মোৰ বন্ধু এজনে কৈছে, মই কৈছিলোঁ তাৰমানে এই বন্ধুজনৰ ককায়েকে এই ফৰেষ্টত কিবা কাম কৰে। তেওঁ খবৰ কৰিছিলে আৰু মই ফোন মাৰিছিলোঁ তেখেতে ফোনটো ৰিচিভ নকৰিলে। এতিয়ালৈকে তাৰপিছত আৰু খবৰ দিয়া হোৱা নাই। খেতি কিমান নষ্ট হৈছে? খেতিটো এতিয়া চাব যোৱা নাই আমি যামহে এতিয়া। ৰাতি যাবলৈ ভয় লাগে আৰু হাতী যদি সোমাই থাকে কেনেবাকৈ জাকৰ মাজত তাত কুঁহিয়াৰ মাজত মানুহ অনিষ্ট হ'ব পাৰে। সেইকাৰণে আমি যোৱা নাই। এতিয়া যামহে আমি দিনৰ ভাগত চাবলৈ। হাতীটো জাক আছিলেনে? জাক আছিল বুলি অলপ গম পাইছোঁ, কিন্তু গাঁৱত যি দুটা আহি সোমাইছে সেই দুটা জাক ফালি আহিছে। ৰাতি 2টামান বজাত এই ৰাস্তা দিগৰ পৰা ওলালে আহি ঘৰত সোমাই চিধা বৰষুণে পৰি আছে। তেতিয়া আহি চিধা এই পাকঘৰতে ধৰিলে। পাকঘৰতে ধৰাৰ পাছতে এই মেইন ঘৰতে ধৰিলে। মেইন ঘৰত আমাৰ নাতি বোৱাৰী আছিলে। সেইবিলাকক যেতিয়া দেখি চিন্তা কৰিলোঁ মাত দিবলৈ উপায় নাই মোৰ। ইপিনে মাত দিলে দিগদাৰ সেইপিনে মাত দিলে দিগদাৰ। এতিয়া ভয় হৈ আছে নাতিকেইটাক কি কৰিছে। তাৰপিছত যাই পেলাই যেতিয়া হালা মই ভাবিলোঁ কি হয় কি কৰিম মাত দিব নোৱাৰোঁ। তাৰপিছত এই পাইপ এটা আছিলে এই বাৰান্দাটা খুন্দা মাৰি দিলোঁ। ধামকৈ খুন্দা মাৰিলোঁ। তেতিয়া এইপিনে হয় এই চুটু চৰকাৰ মাত দিলে। তাৰ ঘৰত চিধা গৈছেগৈ। তাত বেৰ ভাগি একদম সোমাই গ'ল। তাৰ বাহিৰত তাৰপাছত আৰু আকৌ সেনেকৈ হাল্লা কৰিল। এটা ঘৰ নহয় দুটা ঘৰত ধৰিছিলে। তাৰপৰা আকৌ এই অমল বুলি কয় এই অমলৰ ঘৰত তাৰ যাই পেলাই ৱাল ভাঙি পেলাই কোবেতে গুচি গ'ল। জানো আহাৰটো জাক বুলি কৈছে। মুঠতে ইয়াত আহিছে দুটা, কিন্তু ডাঙৰ এটা সৰু এটা। কেইখনমান ঘৰ নষ্ট হ'লে? ইয়াত 4খন ঘৰ। ধন সিং ঘৰ এটা আৰু লেবা দেউৰী চুটু চৰকাৰ অমল ডেকা ৰজা। বন বিষয়াক খবৰ দিছিলে নেকি? নাই, এতিয়া খবৰ দিছিলে। ৰাতি কিমান বজাত হৈছে? 2টা বজাত হৈছে।